Good morning everyone. Welcome back to my YouTube channel. So আজি যাবলৈ ওলাইছো দেওপানী বহুত বছৰ হৈ গ'ল 2011 চন মানতে গৈছিলোঁ লাষ্ট যামকে ভাবি আছোঁ যোৱা হোৱা নাই তো সেইটো কাৰণে আজি যাওঁ বুলি ভাবি ওলাই আহিছোঁ খালি দেৰি হৈ গ'ল অলপ এতিয়া আপোনাৰ বাজিছে 10:45 আমাৰ ঘৰৰ পৰা মোটামুটি 130 মান হ'ব 130 কিলোমিটাৰ মান হ'ব তো সেইটো কাৰণে এতিয়া যাবলৈ ওলাইছোঁ তো লগ পাই আছোঁ বাই বাই আমি আহি আছোঁ এয়া মোৰ লগত আছে ৰিদীপ বৰদলৈ এয়া আছে বৰদলৈ তাৰপিছত এইফালে পিছত ভাইটি দুটামান আছে তাৰপিছত এতিয়া পাইছোঁহি আমি যোৰহাট কলাক্ষেত্ৰ এয়া পাইছোঁহি যোৰহাট কলাক্ষেত্ৰ ইয়াত আহিব পাৰে আপোনালোকে পাইছোঁহি কাকডোঙা কিমান ধুনীয়া পৰিৱেশ এইবিলাক এতিয়া কাম চলি আছে 4 লাইনৰ এইফালে বাইদেউ উঠি গৈছে দাদাৰ লগত ক'বা নামঘৰ চামঘৰৰ পৰা আহিছে হয়তো গৈছে দেই গামোচা আছে হাতত এখন বহুত বেয়া দলঙৰ কাম কৰি আছে আহোঁতে সাৱধানে আহিব আমি পাইছোঁহি নেঘেৰিডিং এইফালে যায় নেঘেৰিডিং দললৈ তো কেতিয়াবা আহিম দেখুৱাম আপোনালোকক আৰু এইফালে দেখিছে ইমান ধুনীয়া বাগান তো এতিয়া আমি দেৰগাঁও পাৰ হৈ আহিলোঁ গোলাঘাট পামগৈ আৰু অলপ পিছত এইটো ৰাস্তা চব কিমান ধুনীয়া এইফালে পথাৰ কিমান ধুনীয়া আমাৰ ৰাইজে বিৰাট মজা পাইছে কথা পাতি আছে ধুনীয়া ৰাস্তা তো আৰু মোটামুটি 10 কিলোমিটাৰৰ পিছত আমি গোলাঘাট টাউন পাই যাম গোলাঘাট টাউন পাই গ'লোহি গোলাঘাট টাউন পাই গ'লোঁ এতিয়া আমি যাম এইফালে বেঙেনা খোৱা হৈ পেলাই নুৱেণ্টি মাৰি ধৰিছে দেখোন এতিয়া আমি গোলাঘাট পাৰ হৈ আহিলোঁ এতিয়া নামবৰ হাবি পাম আৰু অলপ পিছত ইফাল চাওক কিমান ধুনীয়া পৰিৱেশ খালি ৰাস্তাত এইবিলাক গৰু কিয় ৰাখে মানুহবিলাকে মই বুজি নাপাওঁ সেইটো কাৰণে বহুত এক্সিডেণ্ট হয় এইবিলাক চব সঁচাকৈ ধুনীয়া আকৌ এইবোৰ চাই ভাল লাগিছে ন এতিয়া আমি ইয়াৰ নামবৰ হাবি পাই গ'লোঁ কিমান ধুনীয়া পৰিৱেশ দেখিছে আপোনালোকে ৰফিক দা ঘৰটো এডোখৰতে আছে ন কোন ৰফিক দা বুলি আগতে আমি কওঁ ন ৰফিক দা মই মেনেজাৰটো আকৌ অঁ ৰফিক দা ৰুটি খাই যাওঁ নি বনাই আছে বে তো আমি পাই গ'লোঁ কিবা কথা পাতি আহিলোঁ ফাইনেলি পাই গ'লোহি এয়া চাকি ধূপ লৈ লৈছোঁ জ্বলাব লাগিব তাৰপিছত আপুনি এইখিনি জ্বলাই লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক আপোনালোকে ইয়াত আহিলে ইয়াত আহি এনেকৈ ফিটা বান্ধিব পাৰে তো সকলোৱে কয় মনৰ ইচ্ছা পূৰা হয় বুলি তো আহিব বান্ধিব আৰু যেতিয়া পূৰা হ'ব তেতিয়া খুলি দিব লাগিব তো আমাৰ এতিয়া চাকি জ্বলাই হৈ গ'ল ইয়াতে জ্বলাইছিলোঁ সেইখিনি দেখুৱাব নোৱাৰিলোঁ এতিয়া যাওঁ অকণমান সেৱা কৰি আহোঁগৈ
আমি ভিতৰত পালোঁ, এতিয়া সেৱা কৰি ল'লোঁ। সেইখিনি বেছিকৈ দেখুৱাব পৰা নাই। তো আমাৰ চাকি দি হৈ গ'ল এতিয়া, আৰু ইয়াৰ ভিতৰত বেছিকৈ মানে কেমেৰা এলাও নাই, তো সেইটো কাৰণে চব জেগা মই কৰিব নোৱাৰিলোঁ, এয়াই আছিলে। তো বিশেষ বেছি দেখুৱাব পৰা নহ'লে, থুলমূলকৈ যি আছিলে সেয়া দেখুৱালোঁ। আৰু ইয়াততো আহিছে, চব মানুহে জানেই, কিন্তু মই বহুত দিনৰ মূৰত আহিছিলোঁ, ভাবিলোঁ ব্লগ এটা বনাই দিওঁ, তো সেইটো কাৰণে বনাই দিলোঁ। সেইফালে এই পুখুৰীত কাছ আছে, কিন্তু এতিয়া পুখুৰীৰ পানীটো অলপ লেতেৰা হৈ আছে, তো সেইটো কাৰণে দেখা নাপাব। আছিলে বেলেগ বিশেষ তেনেকুৱা একো নাই। তো এতিয়া আমি ৰিটাৰ্ণ হ'ম। ইমান আজি ব্লগটো ভালো হোৱা নাই, মই গম পাইছোঁ, তথাপি মোটামুটি আহিছিলোঁ কাৰণে বোলো বনাই দিওঁ, আপোনালোকে চাব আৰু অলপ ছাপোৰ্ট কৰিব। এয়া চব কাছ, পানীটো লেতেৰা হৈ আছে, সেইটো কাৰণে ভালছে ওলোৱা নাই। আগতে পানীটো যেতিয়া চাফা হৈ থাকে তেতিয়া বৰ ধুনীয়াকৈ ওলায়। তো এয়াই আছিলে। এতিয়া আমি যাওঁ আৰু হৈ গ'ল, চাকি তাকি দি হৈ গ'ল, চব কমপ্লিট হৈ গ'ল। তো এতিয়া যাওঁ। আছিলে যাওঁ এতিয়া ইয়াৰ পৰা। এতিয়া লগৰ এটা লগ পাই গ'লোঁ ইয়াতে। তই ক'ত আহিছিলি? মোৰ লগৰ এটা লগ পাইছোঁ, বিতুপন কাকতি। তো এতিয়া গাড়ীখনৰ ওচৰলৈ আহি আছোঁ। কি হ'ল আৰু কিবা কাম আছে নেকি তাত? অঁ, এতিয়া আমি দেওপানীৰ পৰা ওলাই আহিলোঁ। এই ভাই গাড়ী চলাই আছে, পিছফালে আমাৰ পোৱালি দুটামান বহি আছে। তো এতিয়া দেৱী কি বুলি কয়, এভিডেঞ্চটো আহিছে অলপ অলপকৈ। কেলে হেৰি, এতিয়া আমি গৰম পানীত সোমাম, গৰম পানীত গৈ লগ পাই আছোঁ। তো এইফালে গৰম পানী পাই গ'লোঁ। এতিয়া এইফালে আজি এবছৰৰ পৰা টিকট ছিষ্টেম কৰিলে, আগতে নাছিলে ইয়াত। 20 টকালৈ পাৰ হেড। এতিয়া আহি আছে এখন দলং পাইছোঁ। বহুত বছৰৰ মূৰত আহিছোঁ, আজি মোটামুটি 10 বছৰমান হৈ গ'ল। 10 বছৰমানৰ মূৰত আহিছোঁ। দলংখন অলপ ফুটা হৈছে, ভালছে চাব আপোনালোকে আহোঁতে দেই। এইবিলাক ফুটা দেখিছেনে? অলপ দুৰ্বল হৈছে। ৰফিক দা যাব পাৰি ভিতৰলৈ। এইফালে হেৰি এটা আছে, ৱাটাৰফলছ এটা আছে। এইফালে আপোনালোকে বাইক লৈ আহিব পাৰে। এইফালে বাইদেউ চেল্ফি লৈ আছে, পুৰা লৈছে চেল্ফি। এয়াই হ'ল গৰম পানী। এয়াই হ'ল গৰম পানী। পানীটোৱে গৰম হৈ থাকে এনি টাইম। দেখুৱাবলগীয়া বিশেষ একো নাই, আপোনালোকে জানেই। তথাপিও বাৰু মই আহিছোঁ কাৰণে যেতিয়া
সেইটো কাৰণে গৰম হৈ থাকে, বেলেগ একো ইয়াৰ কাৰণ নাই। ইয়াত চু না বেলেগ ৰিজন একো নাই গৰম হৈ থকা, সেইটোৱে। এইটো গৰম কিটো তাক খোপাটো তিয়াই দে। এয়াই গৰম পানীও দিবলৈ আহিছোঁ। কি কৈছে বোলে 20 টকা, 20 ওলমা দলং 20 টকা দিছোঁ যেতিয়া বুলি অচুল কৰি থৈ যাওঁ, হয় নাই? 5টা 100 টকা দিছোঁ। এইখন ভাঙিবহে। হা অঁ নাই এইখনে হ'ল। এইখন দিগদাৰ আছে, ৰিক্স আছে দেই। এইখন হিলিছে, এইখন দলঙত ৰিক্স আছে দেই। এখন দেখিছে নাই দলংখন কিমান হিলি আছে? ইয়াৰ পৰা পৰিবলৈ হ'লে বৰ দিগদাৰ আছে। তলফালে ইয়াৰ পানী। এইবিলাক ভিডিঅ' চিডিঅ' নকৰোঁতে তো ইয়াত এয়াই আছিলে। কি বস্তু? এই মই নাখাওঁ, তই খা। আপোনালোকৰ মাজত আমি আকৌ ঘূৰি আহিছোঁ। এতিয়া আমাৰ হৈ গ'ল আৰু এতিয়া আমি যাওঁগৈ। তো এতিয়া ইয়াৰ পৰা ওলালোঁ গৰম পানীৰ পৰা। এতিয়া ভোক লাগিছে বহুত, এতিয়া কিবা এটা খাব লাগিব। ৰাতিপুৱাৰ পৰা একো খোৱা নাই, পেট পকাই গৈছেগৈ। কিবা এটা খাব লাগিব এতিয়া। তো লগ পাই আছোঁ। খানা আহি গ'ল এতিয়া। এইটো মই লৈছোঁ ভেজ থালি লৈছোঁ এইটো। আৰু এইফালে মই খাম চিকেন, এইটো লোকেল চিকেন এটা লৈছোঁ। লোকেল চিকেনৰ প্লেট এটা লৈছোঁ। আৰু ইহঁতে খাব এইটো পৰ্ক লৈছে। এতিয়া আমি খাম ধুনীয়াকৈ। বছ তই জলদি ল। গাহৰিটো লোৱাৰ পিছত আকৌ নল'বি আৰু নুচুবি আৰু মই নাখাওঁ। এই পাপৰি 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 পাপৰি